আপোনাৰ WhatsApp হেক হৈছে নেকি বা কোনোবাই আপোনাৰ মেছেজসমূহ চাই থাকে নেকি সেই বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। নমস্কাৰ, মই প্ৰিয়াংকু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু প্ৰথমে WhatsApp ৱেবৰ বিষয়ে মই ক'ব বিচাৰিছোঁ যে WhatsApp ৱেবৰ জৰিয়তে আপোনাৰ যিখিনি মেছেজ সেইখিনি আপুনি বেলেগ এটা কম্পিউটাৰ বা মোবাইলত চাই থাকিব পাৰে। তো ইয়াৰ জৰিয়তে কোনোবাই আপোনাৰ মোবাইলত হেক কৰিব পাৰে। তাৰ বাবে WhatsApp ৱেবত গৈ আপোনাৰ ছেটিংছত গৈ WhatsApp ৱেব বুলি পাব, তাত গৈ লগ আউট বুলি এটা অপশ্যন পাব, তাতে আপুনি ক্লিক কৰি দিয়ে। দ্বিতীয়তে WhatsAppৰ ছেটিংছত গৈ একাউণ্টত যাব, তাত এটা ছিকিউৰিটি বুলি অপশ্যন আছে, তাত ক্লিক কৰাৰ লগে লগে তলত দেখিব যে শ্ব' ছিকিউৰিটি ন'টিফিকেশ্যনছ বুলি, য'ত ক্লিক যদি কৰা নাই বা এটা আপুনি ৰাইট চিন নেদেখে তেতিয়াহ'লে আপুনি তাত ক্লিক কৰি দিব, যাৰ জৰিয়তে আপোনাৰ যিখিনি মেছেজ আপুনি যাক দিছে আৰু আপোনাৰ মাজত কোনো বাধা নোহোৱাকৈ আদান প্ৰদান কৰিব পাৰিব। তাৰপৰা তৃতীয়তে এটা অপশ্যন আছে যিটো WhatsAppৰ 2 ফেক্টৰ অথেণ্টিকেশ্যন বুলি কোৱা হয়। তো ইয়াৰ জৰিয়তে আপুনি এটা পিন ছেট কৰি থ'ব পাৰে আপোনাৰ WhatsApp একাউণ্টত, যিটো আপোনাৰ যেতিয়া পুনৰ আপুনি বেলেগ এটা মোবাইলত ৰেজিষ্টাৰ কৰিব WhatsAppটো, আপোনাৰ যিটো বৰ্তমানৰ ফোনৰ নম্বৰ সেইটো দি ৰেজিষ্টাৰ কৰোঁতে এটা পিন ভৰাব লাগিব। OTPটো ভৰাব লাগেই। দ্বিতীয়তে এটা পিন আপোনাৰ ফালৰ পৰা আপুনি দি থ'ব পাৰে ছেটিংছৰ জৰিয়তে, যিটো আপোনাৰ OTP ৰূপে নাহে, কিন্তু আপুনি মনত ৰাখিব লাগিব। প্ৰথমে আপুনি ছেটিংছত যাব WhatsAppৰ, তাতে একাউণ্টত 2 ফেক্টৰ অথেণ্টিকেশ্যন বুলি আছে, তাতে ক্লিক কৰাৰ লগে লগে আপুনি পিনটো ছেট কৰিব লাগে, লগতে আপোনাৰ ইমেইল আইডিটো দিব লাগে। আৰু পিনটো আপুনি মনত ৰাখিব, যিটো আপুনি পাহৰিলে আপুনি দ্বিতীয়বাৰ WhatsAppটো খুলিব নোৱাৰিব পাৰে। আৰু চতুৰ্থতে এটা মই আপোনালোকক বুদ্ধি দিব বিচাৰিছোঁ, যিটোৰ জৰিয়তে আপুনি হেকিঙৰ পৰা বাচি থাকিব। আৰু এইটো হৈছে কি, আপুনি WhatsAppটো ঘনাই ঘনাই আনইনষ্টল কৰিব বা এমাহৰ মূৰত বা দুমাহৰ মূৰত, আৰু পুনৰ একেটা নম্বৰতে ৰেজিষ্টাৰ কৰিব। যিটো কৰিলত আপোনাৰ যদি কোনোবাই হেক কৰিছে তেতিয়া হেকিঙৰ তেওঁ আৰু সুবিধাটো ল'ব নোৱাৰিব। তো এই ভিডিঅ'টো ইমানেই, আৰু যদি চাই ভাল পালে তো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।